হেল্ল' দোস্ত, আজি আমি চাম ইউটিউবত সাৰ্চ কৰাৰ পিছতো কিয় নামটো নোলায়। মোৰ প্ৰথমতে মই যেতিয়া ইউটিউব চেনেল খুলিছিলোঁ, মোৰ নামটো ঠিক তেনেকৈ ইউটিউবত সাৰ্চ কৰি চাওঁ, কিন্তু নোলায়। তাৰপিছত মই কি কৰিলোঁ যে এতিয়া মোৰ ইউটিউব চেনেলটো আপুনি যদি ইউটিউবত সাৰ্চ কৰে তেনেহ'লে মোৰ চেনেলটো ওলাই যায়। চাব, মই সাৰ্চ কৰি দেখুৱাম মোৰ চেনেলটো। ডেইলি ইয়াত যদি মই সাৰ্চ কৰোঁ অসমীয়া ডেকা বুলি, এতিয়া চাব মোৰ চেনেলটো খোল খাই যাব। এইকেইটা মোৰ ভিডিঅ' হয়। মই কি কৰিলোঁ, এতিয়া ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ মই দেখুৱাই দিম, আপোনালোকে চাব। প্ৰথমতে আপুনি ক্ৰোম ব্ৰাউজাৰটো অন কৰিব লাগিব। অন কৰাৰ পিছত এইটো মই কিবা খুলিছিলোঁ আগতে, এইটো অন হৈ আছে। আপোনালোকে হোমত যাব। হোমত যোৱাৰ পিছত তাৰপিছত এইটো ইয়াত ইউটিউবটো সাৰ্চ কৰিব। ইউটিউব এইটো ওলাই গ'ল। ইয়াত আমি ডেস্কটপ ছাইডত আছে নাই চাম। এনেকৈ ইয়াত তিনিটা ফুট ওলাইছে, ইয়াত মই ক্লিক কৰিম। ইয়াত চাম ডেস্কটপ ছাইডত নাই। ডেস্কটপ ছাইডত গৈ ল'ম। চৰি কি হৈ গ'ল এইটো? ৰ'ব, ডেস্কটপ ছাইডত ঠিকে আছে। তাৰপিছত ৰ'ব খেলি মেলি হৈ গ'ল। ধেত তেৰি। ইয়াত ক্ৰোম ব্ৰাউজাৰটো অন কৰাৰ পিছত ইয়াত সাৰ্চ কৰিব ইউটিউব বুলি। ইউটিউব সাৰ্চ কৰাৰ পিছত চাব এইটো ডেস্কটপ ছাইডত আছে নাই। ডেস্কটপ ছাইডত এয়া চাওক, ইয়াত ডেস্কটপ ছাইড বুলি লিখা আছে, ইয়াত ক্লিক কৰি দিব। তেতিয়া এনেকুৱা পেজ খোল খাব। ৰ'ব, নেটৱৰ্কৰ প্ৰব্লেম। তাৰপিছত আপোনাৰ প্ৰফাইল পিকটো ক্লিক কৰিব। প্ৰফাইল পিকটো ওলাই আছে ছাইডত। প্ৰফাইল পিকটো ক্লিক কৰাৰ পিছত এনেকুৱা খোল খাব। ইয়াৰ পিছত ছেটিঙত যাব। ছেটিঙত যোৱাৰ পিছত চেনেল ষ্টেটাছ এণ্ড ফিচাৰ্ছ বুলি আছে, ইয়াত ক্লিক কৰি দিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত খোল খাব এনেকুৱা। ৰ'ব, অলপ নেটৱৰ্কৰ প্ৰব্লেম আছে বাৰু। এইটো ক্লিক কৰাৰ পিছত এনেকুৱা পেজ এখন খোল খাব। ইয়াত বেচিক ইনফো, এডভান্স ছেটিং এণ্ড ফিচাৰ এলিজিবিলিটি বুলি লিখা আছে। ইয়াত বেচিক ইনফোটো ক্লিক কৰক। তাৰপিছত এই কি ৱৰ্ডছ বুলি আছে, কি ৱৰ্ডছ, ইয়াত আপুনি লিখি দিব। কি সাৰ্চ কৰিলে মানুহে পাব সেইবোৰ ইয়াত লিখি দিব। অসমীয়া ডেকা কিবা আছামিজ, মই এইবোৰ দি দিছোঁ। ইয়াত খালি লিখাৰ এটা নিয়ম আছে, লিখাৰ পিছত কমা দিহে স্পেচটো দিব।
যিটো নাম দেখিব তাত আপোনাৰ চেনেলটোৰ নাম লিখি দিব আৰু কি সাৰ্চ কৰিলে পাব সেই বুলি লিখি দিব। আপোনাৰ খালি লিখাৰ নিয়মটো ক'লোৱে। লিখাৰ পিছত নিয়মটো ক'লোৱে, এনেকুৱা স্পেচ দিব লাগিব। এই নামটো লিখাৰ পিছত কমা দি তাৰপিছতে স্পেচ দিব, তাৰপিছত আকৌ নামটো লিখিব। এনেকুৱা কৰিলেহে হ'ব, ঠিক আছে। তাৰপিছত এনেকুৱা কৰাৰ পিছত ইয়াত ছেভ বুলি অপশ্যন দেখুৱাইছে, ইয়াত ছেভ ক্লিক কৰি দিব। ছেভ কৰি দিব। তাৰপিছত এটা কাম হৈ গ'ল। আৰু আপোনালোকে যিবোৰ ভিডিঅ' এৰিব সেই ভিডিঅ'বোৰত এই ইয়াত থকা নামবোৰ তাত ডেছক্ৰিপশ্যনত দিব। ডেছক্ৰিপশ্যনত দিলে তেতিয়াহে ওলাব আপোনালোকৰ নামটো। তাৰপিছত ডেছক্ৰিপশ্যনত দিয়াৰ পিছতো আৰু এটা কাম থাকে। ভিডিঅ'বোৰ মানুহে পাবলৈ কাৰণে কি কৰিব লাগে, এড টেগ বুলি থাকে ভিডিঅ' এৰাৰ পিছত। ৰ'ব মই দেখুৱাই দিম এতিয়া। এড টেগ বুলি থাকে। এড টেগত আপোনালোকে কিছুমান নাম লিখিব লগা হয়। মই দেখাই দিছোঁ ৰ'ব। এনেকুৱা যাব লাইব্ৰেৰীত, তাৰপিছত ইয়ৰ ভিডিঅ'ছ বুলি ক্লিক কৰিব। তাৰপিছত এনেকৈ নহয়, ইয়ৰ ভিডিঅ'ছত গৈ ইয়াত এডিট কৰিব। এডিটত গৈ ইয়াত তলত দেখিছে এড টু প্লেলিষ্ট, ইয়াত এনেধৰণে লিখি দিব লাগিব যাতে এনেকুৱা ভিডিঅ'বোৰ মানুহ চাৰ্চ কৰিলে তাৰ তলত আপোনাৰ ভিডিঅ'টো ওলাই যায়। এইবোৰ এনেকুৱা লিখি দিব, যি লিখিব পাৰে, আছামিজ ব্লগ, আছামিজ ভিডিঅ' যি দিব পাৰে তেনেকুৱা দি দিব। তাৰপিছত চাব আপোনাৰ চেনেলটো চাৰ্চ কৰাৰ পিছত হোম পেজত আহি যাব। থেংক ইউ। মই ভাবিলোঁ হেল্প কৰিব পাৰিলোঁ বুলি। ইমানতে সামৰিছোঁ ভিডিঅ'টো। থেংক ইউ।